জীৱনত সাফল্য অৰ্জনৰ ক্ষেত্ৰত ব্যক্তিত্বৰ লগতে বহুতে আকৌ আন এটা প্ৰসংগৰো উল্লেখ কৰে, সেইটো হ'ল ভাগ্য। বহুতেই কয় যে ভাগ্যৰ সহায় থাকিলেহে ভালেখিনি কাম সহজে সমাধা হৈ যায়। কিন্তু পৃথিৱীত অসংখ্য কৃতি আৰু সফল মানুহৰ জীৱনী পৰ্যালোচনা কৰি দেখা গৈছে যে তেওঁলোকৰ সাফল্যৰ ক্ষেত্ৰত ভাগ্যৰ কোনো ভূমিকাই নাছিল। বিশ্বৰ বহু মানুহে অতি সামান্য অৱস্থাৰ পৰা একমাত্ৰ আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ বলত সাফল্য অৰ্জন কৰি স্মৰণীয় হৈ ৰৈছে। আনকি দৰিদ্ৰতায়ো তেওঁলোকৰ অগ্ৰগতি ৰোধ কৰিব পৰা নাই। বহু খ্যাতিমান মানুহে চৰম দৰিদ্ৰতাৰ মাজত প্ৰথম জীৱন-যাপন কৰিও অৱশেষত খ্যাতি আৰু প্ৰাচুৰ্যৰ শিখৰত আৰোহণ কৰিছিল। এই প্ৰসংগত এজন প্ৰখ্যাত ব্যক্তিৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ। আপোনালোকৰ বহুতে তেওঁৰ একনিষ্ঠ ভক্ত। তেওঁ হ'ল বিখ্যাত ইংৰাজ ঔপন্যাসিক A.P.J. নিজৰ ব্যক্তিত্ব, অধ্যৱসায় আৰু পৰিশ্ৰমৰ বলতেই তেওঁ বিপুল খ্যাতি অৰ্জন কৰিছিল। সফল হৈছিল এজন জনপ্ৰিয় সাহিত্যিক হিচাপে। এনেধৰণৰ আৰু এজন মানুহ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহান প্ৰেছিডেণ্ট আব্ৰাহাম লিংকন। ব্যক্তিত্বই আছিল তেওঁৰ সাফল্যৰ চাবিকাঠি। এনে আৰু অগণন মানুহৰ নাম ল'ব পাৰি, যিসকলে সেই চাৰিটা প্ৰশ্নক সাৰথি কৰি উন্নতিৰ চৰমতম শিখৰলৈ উঠাব পাৰিছিল। নেপোলিয়ন বোনাপাৰ্টো আছিল তেনে এজন ব্যক্তি। ব্যক্তিত্বৰ ক্ষেত্ৰত নেপোলিয়নৰ কোনো তুলনা নাছিল। সেনাবাহিনীৰ প্ৰত্যেকেই তেওঁক গভীৰ শ্ৰদ্ধা কৰিছিল। নেপোলিয়নৰ অসাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য তেওঁৰ শেষ জীৱনলৈকে অম্লান আছিল। অৱশেষত ইংৰাজ সেনাবাহিনীৰ হাতত বন্দী হোৱাৰ পাছতো তেওঁৰ ব্যক্তিত্বৰ উজ্জ্বলতা কমা নাছিল। শুনিবলৈ পোৱা যায় যে নেপোলিয়নক বন্দী কৰি ছেণ্ট হেলেনা দ্বীপলৈ লৈ যোৱাৰ সময়ত তেওঁৰ অস্বাভাৱিক ব্যক্তিত্বত মুগ্ধ হৈ ইংৰাজ সেনাসকলেও তেওঁক অভিবাদন জনাইছিল। সেয়ে এই কথা সদায় মনত ৰখা উচিত যে যিকোনো মানুহৰ জীৱনতেই ব্যক্তিত্ব হ'ল সাফল্যৰ মূল কথা। সেয়ে এই ব্যক্তিত্বৰ বিকাশ সাধন কৰাটো এটা দৰকাৰী কাম। এইখিনিতে আকৌ সেই চাৰিটা প্ৰশ্নৰ উল্লেখ কৰিব লগা হয়। সেই চাৰিটা প্ৰশ্নক নিৰ্ভৰ কৰিয়ে গঢ়ি উঠে যিকোনো মানুহৰ ব্যক্তিত্ব আৰু তাৰ পাছতেই অৱধাৰিতভাৱে দেখা দিয়ে সাফল্যই। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।